নমস্কাৰ। সকলোকে সাদৰ সম্ভাষণ জনাই মই ৰঞ্জনা পাঠকে আমাৰ সুৰুজৰ দিশে একোজ গোটৰ আজিৰ চুটি গল্প পাঠ অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ। আমাৰ আজিৰ গল্প পাঠ অনুষ্ঠানত মই লৈ আহিছোঁ গল্পকাৰ ফুলান গোস্বামীদেৱৰ এটি চুটি গল্প। আজিৰ গল্পটিৰ শিৰোনাম সুখৰ সংজ্ঞা। আহকচোন বন্ধুসকল, আমি আজিৰ গল্পটিলৈ আগবাঢ়োঁ। মুখত এমুকুৰা হাঁহি লৈ মছলাৰ বাল্টিটো লৈ সঞ্জীৱে থপলিয়াই খৰগতিত আগবাঢ়ি গৈ আছে নিৰ্মাণৰত স্থানত থকা তাৰ লক্ষ্যস্থানলৈ। বাৰে বাৰে মছলাখিনি টেঙাৰিটোত থৈ খালী বাল্টিটোলৈ উভতি আহে আৰু একেই কামখিনি বাৰে বাৰে কৰে। মাজে মাজে তাৰ সহযোগীগৰাকীৰ লগত চাঙিখনত এচাঙি দুচাঙিকৈ 10-12 টুকুৰাকৈ ইটা লৈ যায় সেই নিৰ্মাণৰত স্থানখিনিলৈ। মুখত সদায় তাৰ এমুকুৰা হাঁহি লৈ প্ৰতিবাৰে উভতে। ময়ো একান্ত মনে নিবিষ্ট মনে তালৈ চাওঁ, তাৰ হাঁহি ভৰা মুখখনলৈ। তাৰ হাঁহিয়ে মোকো হহুৱায়। মোৰ মন যায় জানিবলৈ বাৰে বাৰে একেটাই কাম। সঁচা অৰ্থত বৰ বিৰক্তিকৰ কাম। মছলা এবাল্টি দুবাল্টিকৈ লৈ যোৱা আৰু সেই একেখিনি ঢালি থোৱা, অথচ কিহৰ তাৰণাত? সি কিন্তু এবাৰো বিৰক্তি নেদেখুৱায়, কেৱল সি হাঁহে। সি মিস্ত্ৰীৰ যোগাৰী, বিনিময়ত হাজিৰা হিচাপে 2 পইচা পায়। বৰ কষ্টকৈ তাৰ 4জনীয়া পৰিয়ালটো চলায়, অথচ তাৰ মুখত লেশমানো দুখৰ পৰশ নাই। মোৰ বৰ মন গ'ল তাৰ এই হাঁহিমুখীয়া মুখখনৰ ৰহস্যটো জানিবলৈ। কি হে সঞ্জীৱ, বৰকৈ হাঁহি দেখিছোঁ, কিবা ভাল খবৰ আছে নেকি অ'? মই মনৰ উৎসুকতা দমাব নোৱাৰি তাক সুধি পেলালোঁ। নাহাঁহিম নে দাদা, এই একে এটা বছৰত 2 বিঘাকৈ মাটি বন্ধকীত ৰাখিলোঁ। তদুপৰি মই কিনি অনা 3জনীকৈ হাঁহ যোৱা ৰাতি 3জনীয়ে 3টাকৈ কণী পাৰিলে। এদিন এৰি এদিনকৈ আমি এসাঁজকৈ ডিমৰ আঞ্জা খাব পাৰিম। তাতোকৈ আমাৰ বাবে আৰু কি আনন্দ থাকিব পাৰে? আচলতে দাদা, আমাৰ বাবে এইবোৰেই আনন্দ। সঞ্জীৱৰ কথাখিনিয়ে মোক বাৰুকৈ বিমুগ্ধ কৰিলে। হয়, সুখৰ সংজ্ঞা মানুহভেদে বেলেগ বেলেগ। সঞ্জীৱৰ সুখখনৰ সৈতে বৰ মানুহৰ সুখৰ তুলনা নহয়। মোৰ চাটকৈ মনলৈ আহিল সেই মানুহজনলৈ, সেই যে সমাজ কল্যাণ বিভাগত কৰ্মৰত বৰ বিষয়া এগৰাকীলৈ। লেট্ৰিনৰ টেংকিৰ আছুতীয়া কোঠালিত এটি য'ত উপৰুৱা ধন ৰাখিবলৈ বনোৱা হৈছিল, সেই বৰ বিষয়াগৰাকীলৈ। কপালৰ ঘাম মাটিত পেলাই সঞ্জীৱে মছলা বৈ আছে, মাজে মাজে ইটা বৈছে। তাৰ সহযোগীসকলে ইটাৰ দেৱাল গাঁঠিছে। সকলোৱে নিজৰ কামত ব্যস্ত। যেনে তেনে বৰষুণ অহাৰ আগতে লেট্ৰিনৰ টেংকিটো বনোৱা কামফেৰা সমাপন কৰিবই লাগিব। নিৰ্মাণৰত টেংকিলৈ আঙুলিয়াই হাঁহি হাঁহি সঞ্জীৱে মোলৈ উদ্দেশ্যি ক'লে, দাদা, এটা কাম কৰোঁ নেকি? এই টেংকিৰ এফালে এটি আছুতীয়া কোঠালি বনাই দিওঁ নেকি? মই একো নুবুজি তাৰ চকুলৈ চালোঁ। সি মিচিকিয়া হাঁহিলে, ক'লে, আজিকালি যিহে যুগ, যাৰ টকা আহে নদীৰ সোঁতৰ দৰে আহে। টকা ৰাখিবলৈ এটুকুৰা গোপন জেগাৰ দৰকাৰ হয়। এই যে RS খান নে SRS খান, তাৰ হেনো লেট্ৰিনৰ টেংকিত মল নেযায়, টকাহে যায়। কথাখিনি কৈ ঠেক ঠেকাই হাঁহিবলৈ ধৰিলে সঞ্জীৱে। মই তাৰ হাঁহি ভৰা মুখলৈ চালোঁ, ক'লোঁ, তুমিও তেনেকুৱা টেংকি বনাইছা নেকি? আমাৰ কি দৰকাৰ দাদা, আমাক এসোপা টকা নেলাগে নহয়। আৰ্জিছোঁ নিজক লগাৰ জোখত, খাইছোঁ নিজৰ জোখত, আৰু হাঁহিছোঁ, তামাম ফূৰ্তি কৰিছোঁ। দুখ ক'ত নুবুজো, আমাৰ সুখ ইয়াতেই। হয়, আচল সুখবোৰ সঞ্জীৱৰ লেখীয়া মানুহবোৰৰহে আছে। অনবৰত হাঁহি থকা সঞ্জীৱে আৰু মুখ মেলিলে, দাদা, আমাৰ মাইকীজনীক মই কৈ দিছোঁ, জীৱনত 3বাৰেই কান্দিবি। এবাৰ বিয়াৰ নিশা যেতিয়া মাৰৰ ঘৰ এৰিবি,
দ্বিতীয়বাৰ যেতিয়া বাচ্চা জন্ম দিয়া হোৱাৰ সময়ত হোৱা প্ৰসৱ বেদনাত, আৰু তৃতীয়বাৰ যেতিয়া মই মৰিম। শিক্ষা দীক্ষাহীন সঞ্জীৱ হাঁহি হাঁহি মোক বহু কথা শিকালে, প্ৰকৃত সুখৰ সংজ্ঞা দিলে, দুৰ্নীতিত নিমজ্জিত নহ'বলৈ শিকালে, আৰু সি মোক এটা আটাইতকৈ ডাঙৰ পাঠ দিলে, হাঁহি হাঁহি শ্ৰম কৰিবলৈ। সি সুন্দৰকৈ বুজাই থৈ গ'ল সুখৰ আচল সংজ্ঞা কি। বন্ধুসকল, এয়া আছিল আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানৰ চুটিগল্পটি। আমাৰ আজিৰ গল্পটি শুনি আপোনালোকে কেনে পালে আমাক জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত। অহাবাৰ পুনৰ এটি নতুন চুটিগল্প আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই ৰঞ্জনা পাঠকে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।